মুভি চাই পেলাই ওলাইছোঁ আৰু মুভিটো কেনেকুৱা লাগিছে চবৰ মুখৰ পৰা শুনি লওক। এখন আচলতে মুভি নহয়, এখন মানে মেজিক বুলি ক'ব লাগিব। এই চিনেমাখনত ইমান ধুনীয়া এটা মানে ষ্টৰি, এটা ইমান ধুনীয়া কনচেপ্ট, যিটোৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰিছোঁ। আজি আধুনিক প্ৰজন্মই আমাক বিজ্ঞানে কি উপকাৰ কৰিছে, কি অপকাৰ কৰিছে, এটা সুন্দৰ মেছেজ দিছে। তাৰ লগতে যিখিনি VFX আমি হিৰ' বুলি ক'ব লাগিব। অক্ষয় কুমাৰ আৰু ৰজনীকান্তৰ উপৰিও VFXক আমি হিৰ' বুলি ক'ব লাগিব। আৰু এখন মানে কিবা এটা মেজিকেল মানে। চ' মুভিটো কেনেকুৱা লাগিছে? ভাল লাগিছে, VFXৰ কাম বহুত ভাল হৈছে। বাকী যিবিলাক গোটেই কাষ্টৰ যি এক্টিং বহুত ভাল হৈছে, ভাল লাগিছে চাই, খুবেই ভাল লাগিছে চাই কিনে মুভিখন। এটা মেছেজ দিছে আমাক। হয়, নিশ্চয় দিছে। মানুহক কি ক'ব? চাব লাগিব, চাব লাগে, একচুৱেলি চাব লাগে সকলোৱে, কাৰণ মুভিখনটো বহুত মিছ ইউজ কৰে। একচুৱেলি হয়, এইটো কথাটোৰ ওপৰতে মুভিটো হয়, তো চবে চাওয়াটোৱে বিচাৰে। চ' আমাৰ বিকাশ দা মজা লাগিল একদম। হলিউড মুভি পুৰা টক্কৰ দিছে ফিল্মটোৱে, বঢ়িয়া লাগিছে মানে একদম, মানে ফুল পইচা উচুল, ইণ্টাৰভেলতে পইচা উচুল, বাকীখিনি মানে পুৰা বনাছ পাই গৈছে আৰু মজা লাগিছে একদম। 5 ষ্টাৰৰ ভিতৰত 10 ষ্টাৰ দিছোঁ। চ' ভূষণ দা কি ক'ব মুভিটো চাই পেলাই? কি ক'ম আৰু, ইটছ এ মাইণ্ড ব্লয়িং। মই ভাষা নোৱাৰোঁ, ইণ্ডিয়ান ফিল্ম এনেকুৱা যিটো লেভেলৰ VFX, যিটো লেভেলৰ ডাইৰেকশ্যন, যিটো অভিনয়, আৰু বহুতে কৰিছিল ইয়াৰ VFX বিলাক ভিডিঅ' গেমৰ নিচিনা লাগিব, বাট কোনো ভিডিঅ' গেমৰ একেবাৰে ৰিয়েল লাগিছে। সম্পূৰ্ণ ইউনিক টপিক, মোবাইল ফোনৰ কিমান লছ কৰিব পাৰে আমাৰ চৰাই চিৰিকটিক, তাৰ ওপৰত হয়তো এনেকুৱা ফিল্ম বনোৱা নাই গোটেই ৱৰ্ল্ডতে বনোৱা নাই। এইখন বনাইছে, সকলোৱে চাব লাগে। আৰু ইম'চন আছে ফিল্মখনত, টেকন'লজি ইউজ কৰিছে, VFX সম্পূৰ্ণ ভাল। ইটছ এ ব্লকবাষ্টাৰ, অল টাইম ব্লকবাষ্টাৰ। এইখন মোৰ হিচাপত অল ইণ্ডিয়ান ৱৰ্ল্ড ৱাইড 1000 কৰোৰৰ ওপৰত বিজনেছ কৰিব। চ' সকলোৱে আহক, চাওক এবাৰ। প্ৰাউড ইণ্ডিয়ানে প্ৰাউড কৰিব এইখন ফিল্মে। কি ক'বা মুভি চাই পেলাই? মুভিখন চাই পেলাই ইমান ভাল লাগিছে, কি ক'ম। এই মুভিখনত মই 10 ষ্টাৰৰ ভিতৰত 10 পুৰা একদম 10 দিম, পুৰা 10 দিম। অক্ষয় কুমাৰ লিজেণ্ড, আৰু ইফালে আছে আমাৰ তামিলৰ লিজেণ্ড ৰজনীকান্ত, তালাইভা। আপোনালোকে চাওক চিনেমাখন চালে আপোনালোকে গম পাব চিনেমাখনত এটা ভাল মেছেজ আছে, যিটো আমাৰ সকলোৰে কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে আপোনালোকে চিনেমাখন চাওক, আৰু ইয়াত চাওক মানে কিমান দৰ্শকে চাইছে চিনেমাখন। কাৰো মুখৰ পৰা আপোনালোকে নুশুনিব যে চিনেমাখন বেয়া লাগিছে। নেগেটিভ কমেণ্ট আপোনালোকে নাপাবই। গতিকে 10 ষ্টাৰৰ ভিতৰত মই 10 ষ্টাৰে দিম এই চিনেমাখনক, আৰু সকলোকে ৰিকমেণ্ড কৰিম যে আপোনালোকে আহক আৰু চিনেমাখন উপভোগ কৰক। এইখনৰ পৰা আপোনালোকে এটা ভাল মেছেজ পোৱাৰ লগে লগে এখন ভাল চিনেমা উপভোগ কৰিবলৈ, এণ্টাৰটেইনমেণ্টটো ভালকৈ হ'ব। হয়। এইপিনে আছে আমাৰ অসমীয়া বোলছবি জগতৰ সুৰজ দা। সুৰজ দা কি ক'ব অলপ চিনেমাটোৰ বিষয়ে? কেনেকুৱা লাগে, বা মানুহে কি চাব লাগিব নে নাই? চাব লাগে, নিশ্চয় চাব লাগে। এটা ছ'চিয়েল ধুনীয়া মেছেজ আছে, যোনটো নেকি আমি মানে সকলোৰ লগত জড়িত। কাৰণ কৈ নিদিওঁ, এতিয়া কৈ দিলে ভাল নাপাব আপোনালোকে। চাওক আৰু মানে বুজি পাব ঠিক। আৰু মানে যোনটো VFXৰ কাম কৰিছে, শংকৰ ছাৰৰ কথাই ক'ব নালাগে। তেওঁ মানে প্ৰতিখন চিনেমাতে এটা ছ'চিয়েল টপিক লৈ আহে। এইখনটো ঠিক তেনেধৰণে এটা খুব ধুনীয়া এটা ছ'চিয়েল টপিক লৈ আহিছে। আপোনালোকে চাওক, চাই ভাল পাব। আৰু হলত চাওক চিনেমাখন, 3D চাওক, তেতিয়া ভালকৈ তেতিয়া ভাল, মানে বেছি ভাল পাব। যোনটো মানে উদ্দেশ্য লৈ বনাইছে, এইটো দেখি ভাল। ধন্যবাদ সুৰজ দা, ইমান ধুনীয়া এটা। ধন্যবাদ। গাইজ, আমাৰ মাজত আছে ইয়াত লখিমপুৰৰ পৰা আহিছে অক্ষয় কুমাৰৰ বহুত ডাঙৰ ফেন হয়। লখিমপুৰৰ পৰা আহিছে ইয়াত মুভি চাবৰ কাৰণে 3Dত। চ' এখেতক মুখৰ পৰা শুনক কি কয় মুভিটোৰ কথা, মুভিটোৰ বিষয়ে। খুব ভাল লাগিল চিনেমাখন চাই, বহুত টেকন'লজি বনাইছে। একচুৱেলি মই লখিমপুৰৰ পৰা আহিছোঁ, তাত লখিমপুৰত চাকৰি কৰোঁ। মোৰ ঘৰ হয় এনে বৰপেটাত। যোৱা ৰাতি ট্ৰেইনত আহি মৰ্ণিং পালোঁ, আকৌ ৰাতি বেক হ'ম। চিনেমাখন চাই বহুত ভাল লাগিল। আৰু অক্ষয় কুমাৰ ছাৰৰ চিনেমা প্ৰত্যেক বছৰত মানে যিমান আহে অনুবাদত ফাৰ্ষ্ট চামেই আৰু আগৰ পৰা চাওঁ মোটামুটি। চ' যিহেতু আপোনালোকে জানিব পাৰিছে মুভিখন বহুতেই ভাল হৈছে, আৰু খুব ধুনীয়া এটা মেছেজ দিছে যে আমি টেকন'লজিৰ অপপ্ৰয়োগ কৰি পেলাই কিদৰে মানে জীৱ জন্তুক বহুত মানে হাৰ্ম কৰোঁ, ক্ষতি কৰোঁ। চ' তাৰে এটা মেছেজ দিছে, ৰেডিয়েশ্যনবোৰে কেনেকৈ চৰাই চিৰিকটি বহুত ক্ষতি কৰি আছে। চ' চবেই চাব লাগে, ভাল এটা মেছেজ দিছে। আপুনি দেখিব পাৰিছে এজন মানুহে মুভি চাই পেলাই নিজে 4বাৰ 5বাৰকৈ সেই মুভিখন চাম বুলি কৈ আছে। তো কিমান ভাল হ'ব পাৰে মুভিটো। চ' মুঠতে আহক, চাওক, চাই পেলাই নিজে এক্সপিৰিয়েঞ্চ কৰক। আৰু মই এটা আপোনালোকক ছাজেশ্যন দিম যে 3Dত চাওক মুভিটো, তেতিয়া ভাল এক্সপিৰিয়েঞ্চ এটা পাব, VFXটোৰ আচল মজা পাব। আৰু কি ক'ম, এইখিনিয়ে আজি ভিডিঅ'টোত আপোনালোকক পাব্লিক ৰিভিউ দিবলগীয়া আছিলে। চ' নেক্সট এনেকুৱা ভিডিঅ' দিম নে নাই মানে আপুনি প্লিজ কমেণ্টত জনাব। আজিৰ কাৰণে ইমানখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে সুস্থ থাকক, সুৰক্ষিত থাকক। বাই বাই, জয় অসম।